ইউটিউব চেনেল। আজি আমি আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আমিনো আবেলিটো কেনেকৈ পাৰ কৰোঁ আহকচোন চাওঁ। এইটো হৈছে আমাৰ ঘৰ। আহকচোন আজি আমিনো কেনেকৈ আবেলিটো পাৰ কৰিছোঁ সকলোৱে চাওঁ। এয়া আমাৰ মাৰ ফুলনি। ইয়াত কিছুমান সৰু সৰু ফুল মায়ে ৰুই থৈছে। ইয়াত কিছুমান আছে আৰু তাত কিছুমান ফুলনি এখন পাতি থৈছে। তাত আমি কেতিয়াবা আপোনালোকক দেখাম। এয়া আমাৰ অগি মাইনা বহি আছে। আজি আমি আপোনালোকক সম্পূৰ্ণ ঘৰটো নেদেখাওঁ। আমাৰ ঘৰটো আধৰুৱা হৈ আছে। সম্পূৰ্ণ হ'বলৈ আৰু কিছু সময় লাগিব, কিন্তু তথাপিতো আমি পৰ্টিক ৰুমটোনো আমি কেনেকৈ থৈছোঁ, কিনো সজাইছোঁ আপোনালোকক অকণমান দেখাওঁ। আমি দৰ্জাৰ ফালেদি এতিয়া সোমালোঁ আমাৰ পৰ্টিক ৰুমত। এয়া আমাৰ চোফা আৰু এয়া ককাৰ ফটো। এয়া ধুনীয়াকৈ শৰাই সজাই থোৱা আছে। চোফাত ধুনীয়াকৈ ৰঙা কুশ্বন দি সজাই থোৱা আছে। এইখন টেবুল, এয়া ফুলদানি। মৰমত বনাইছে মায়ে। এইটো বহুত যত্ন কৰি বনাইছে। বৰ মৰমীয়াল বস্তু। এইটো পুৰুষাৰে বনোৱা। আমি ধুনীয়াকৈ সেইকাৰণে আগফালে সজাই থৈছোঁ। আৰু এটা কথা, আজি আমি তিনিওজনীয়ে বেনি গাঁঠিছোঁ। তাই মোক ক'লে আচলতে তাই বান্ধি আছিলে বেনিডাল। তাৰপৰা মই বান্ধি আছোঁ। ময়ো বান্ধি। আজি অৱশ্যে বেলেগ কিবা হেয়াৰ ষ্টাইল কৰি পেলাই কৰাজনীও বান্ধি আছে। এইখন ফটো দেখিছে আমাৰ মা দেউতাৰ ফটো। এই বিচনাখনতে পুতলা চুতলা সজাই থোৱা আছে ধুনীয়াকৈ। আৰু এইটো আমাৰ দেখিছে, এইটো মৰমৰ বুক চেল্ফ। এই বুক চেল্ফটোৰ প্ৰায় 10 বছৰমান হ'ল কিনা। ইয়াতে আমাৰ চব প্ৰাইজৰ চব বস্তুবিলাক সোমোৱা আছে। পুৰস্কাৰৰ পৰা আদি কৰি আৰু সকলোবিলাক প্ৰাইজত যি মানে কিতাপ পাইছোঁ। এইটো মই নৰ্থ ইষ্টত পোৱা নৃত্যাঞ্জলি এৱাৰ্ড। এইটো মই ভাৰত নাট্যমত পাইছিলোঁ। বৰ ধুনীয়া এৱাৰ্ড। মই একদম ধুনীয়াকৈ থৈ দিছোঁ। বৰ মৰমীয়াল। মই একদম ধুনীয়াকৈ ইয়াত সজাই থৈ দিছোঁ। এইটো 8 yearমান হৈ গ'ল। এইটো হ'ল উদ্দিত কলাকাৰ এৱাৰ্ড। এইটো আপোনালোকে দেখিছে। এইটো মই যোৱা বছৰ উদ্দিত কলাকাৰ এৱাৰ্ড পাইছিলোঁ। এই সকলোখিনি পুৰস্কাৰ আমাৰ তিনিওজনীৰে হয়। আৰু আমাৰ তিনিওজনীৰে সকলো একেলগে আছে। বিহুৱে হওক বা অন্য নৃত্যতেই হওক, আধুনিক নৃত্য বা সৃষ্টিশীল নৃত্যতেই হওক, আমি এইটো প্ৰাইজ পাইছিলোঁ সৰুতে। এই সৰু সৰু টিকলু শৰাইকেইখন, এইকেইখন পাইছিলে আমাৰ সৰু ভণ্টীয়ে। অনন্যাই পাইছিলে। সৰুতে তাই ঢুলীয়া হৈ নাচিছিলে দুবাৰমান। আৰু এইটো হৈছে মই বিহুৱতীত বহাগী বিদায় সন্মিলন পাতিছিলে মিলন তীৰ্থ বুলি ৰূপাইত। আমি আছিলোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তাত ৰূপাইত পাতিছিলে। তেতিয়া মই ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ। এইটো বৰ ধুনীয়া এৱাৰ্ডটো। এখন হৈছে আমাৰ মা দেউতাই বেষ্ট কাপোল পাইছিলে। কাকপথাৰত এটা ডান্সৰ কম্পিটিশ্যন পাতিছিলে 2004 চনত। আৰু সেইটো হৈছিলে অসম ভিত্তিত। আৰু তাত আমাৰ মা আৰু দেউতাই বেষ্ট কাপোল হৈছিলে। এইখন শৰাই পাইছিলে। আৰু এইখন হৈছে আমাৰ মায়ে। এই ফটোখন দেখিছে আপোনালোকে। এই ফটোখন দিছিলে মায়ে দেউতাক মৰমেৰে উপহাৰ দিছিলে। নিজ হাতেৰে তৈয়াৰ কৰিছিলে। আৰু তেওঁলোকৰ বিয়াৰ আগতে তেওঁ উপহাৰ দিছিলে দেউতাক। আৰু এইটো প্ৰায় 1994 মানৰ কথা। তেতিয়াই ফটোখন দিছিলে। আৰু তেতিয়াৰ পৰা আমি এই ফটোখন ধুনীয়াকৈ ৰাখিছোঁ। আগফালে পৰ্টিক ৰুমত সজাই থৈছোঁ। এইটো ওপৰৰ পৰা আমাৰ পৰ্টিক ৰুমটো। ওপৰৰ পৰা আপোনালোকে চাওক। ওপৰৰ পৰা খুব সুন্দৰ লাগে। আচলতে ওপৰৰ পৰা তলত চাবলৈ খুব ধুনীয়া লাগে।
আপোনালোকক দেখাই দিওঁ। এইটো আমাৰ গোঁসাই ঘৰ, আমাৰ বহুত পুৰণা দিনৰ গোঁসাই ঘৰ এইটো। ইয়াত তুলসী তলে সন্ধিয়া ধুনীয়াকৈ সন্ধিয়া পুৱা গধূলি সদায় চাকি দি প্ৰাৰ্থনা কৰা হয়। আৰু ইয়াতে এয়া মাহঁতে গায়ে আছে প্ৰাৰ্থনা, আপোনালোকে দেখিছেই। আমিও কৰোঁ ইয়াতে প্ৰাৰ্থনা। আমাৰ কৰা হৈ গৈছে অলৰেডি, এতিয়া মাহঁতে কৰি আছে। আমাৰ এই গোঁসাই ঘৰটো যে আপোনালোকে দেখিছে, ইয়াত আমাৰ বাৰ্ষিককৈ কালী পূজা হয় প্ৰত্যেক বহাগ মাহত। প্ৰথমটো শনিবাৰে হয় আৰু সদায় সন্ধিয়া আমাৰ আইতাই বজায় এইটো দবাটো। এইজোপা বেলগছ আমাৰ ঘৰৰ আগফালে সদায়, এইজোপা বহুত পুৰণি বেলগছ, ককা থকা দিনৰে বেলগছ, ককাই ৰুইছিলে। বহুত পুৰণি বেলগছজোপা। আইতামাৰ বয়স হৈছে এতিয়া 94 হৈ আছে, 94ত হৈ আছে, 95ত সোমাব বয়সটো, এতিয়া 94 হৈ আছে। বিবাহ পাছত 12 বছৰ বিয়া, 4জনী ছোৱালী, 4টা ল'ৰা। আমাৰ 3 নম্বৰ ল'ৰাৰ লগতে মই আছোঁ, বোৱাৰী 3 নম্বৰ বোৱাৰী আৰু ল'ৰাৰ লগতে আছোঁ। তাৰ ছোৱালী 3জনী, ডাঙৰজনীয়ে বিয়া দিছে, ইদুজনী পঢ়ি আছে। নমো নমো নাৰায়ণ তুমি আদি দেৱ, তোমাৰ চৰণে প্ৰভু কোটি কোটি সেৱ। ধুনীয়াকৈ শুনিলে আইতাই গোৱা নাম, আইতাই ধুনীয়াকৈ গাব জানে। বিয়ানাম আৰু গোঁসাই নাম, গোঁসানী নাম সকলো জানে আইতাই। আমাৰ ধুনুৱে এতিয়া কিবা এটা বনাব বোলে, সন্ধিয়াৰ ৰেচিপি। মেগী খুৱাব আমাক, তাৰমানে এয়া চাওক, আপোনালোকে চাই লওক, এয়া মেগী, এয়া আমাৰ মেগী বনি আছে। এতিয়া চাহ খাবলৈ বহিছোঁ, এয়া আইতামা বহিছে আৰু এয়া আমাৰ মেগী হৈ গৈছে। এয়া আমাৰ চাহ ৰেডি হৈ গৈছে, চাহ আগতে বনাই থৈ দিছে। স্পেচিয়েল চাহ দেই, এয়া লাল চাহ, তাকো স্পেচিয়েল। আমাৰ মেগী বিতৰণ হৈ আছে, ভাগ বিতৰণ। এয়া আমি চাহ আৰু মেগী খাবলৈ লৈছোঁ চবে একেলগে বহি। এয়া আমি গোটেইকেইটা, এয়া ধুনু, এয়া মা, এয়া দেউতা আৰু এয়া মুনু, আৰু এয়া এই যে চিটটো দেখিছে, এইটো চিটটো মোৰ, মই বহিম তাত। राम राम सीसी এয়া মা। এতিয়া আমি খাই লওঁ আগতে। এয়া এগৰাকীয়ে मोह मारी हाथ धुसे हाहिबले आइছে মেগী খালোঁ, চাহ খালোঁ, এতিয়া আমি আজৰি নে কি কোৱা? হয়, এতিয়া ৰাতিলৈ আমি ভাত খাম, ভাত খাই শুম। এতিয়া মায়ে ভাত বনাবলৈ যাব আৰু অলপ পিছত। এতিয়া আমাৰ ঘড়ীত বাজিছে 8টা। চ' তাৰ অলপ দেৰি পিছত মা যাব আৰু তাৰপিছত আমি ভাত খাই শুম। গতিকে বেলেগ আৰু দেখুৱাবলগীয়া নাই, আজি ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ। আৰু বেলেগ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ সঁচাকৈ সদায় আহিবলৈ চেষ্টা কৰিমেই।
আহিব লাগিবই যেনেকৈ পাৰোঁ তেনেকৈ আমি আহিবলৈ চেষ্টা কৰিম ভিডিঅ'সমূহ লৈ এতিয়া আজিলৈ আমি সামৰণি মাৰোঁ আৰু ন আজিলৈ আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু ইয়াৰ পিছত আকৌ আমাৰ নেক্সট ভিডিঅ' আহি আছে আপোনালোকে কিন্তু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব ঠিক আছে এতিয়া আমি টাটা বাই বাই